আপোনালোকে জানেনে আমাৰ ভাৰতত কেই ধৰণৰ পাছপোৰ্ট আছে? আমাৰ ভাৰতত 4 ধৰণৰ পাছপোৰ্ট আছে। ব্লু পাছপোৰ্ট ইয়াক ব্যক্তিগত ভ্ৰমণৰ বাবে সাধাৰণ জনতাক প্ৰদান কৰা হয়, যেনে পৰ্যটক, ব্যৱসায় বা শিক্ষা আদি। হোৱাইট পাছপোৰ্ট এই পাছপোৰ্টখন কেৱল চৰকাৰী বিষয়া যেনে IAS, IPS আৰু অন্যান্য উচ্চপদস্থ বিষয়াই চৰকাৰী কামত বিদেশ ভ্ৰমণৰ কাৰণে প্ৰদান কৰা হয়। মেৰুন পাছপোৰ্ট মেৰুন পাছপোৰ্ট ভাৰত চৰকাৰৰ বাবে বিদেশ ভ্ৰমণ কৰা উচ্চপদস্থ চৰকাৰী বিষয়া, কূটনীতিবিদ আৰু অন্যান্য কূটনৈতিক মৰ্যাদা থকা ব্যক্তিসকলক প্ৰদান কৰা হয়। অৰেঞ্জ পাছপোৰ্ট অৰেঞ্জ পাছপোৰ্ট 10ম শ্ৰেণী পৰ্যন্ত শিক্ষাগত অৰ্হতা থকা ভাৰতীয় নাগৰিকক প্ৰদান কৰা হয়, যিয়ে 10ম শ্ৰেণীৰ বাহিৰত পঢ়া নাই।